নমস্কাৰ, এয়া মই গাখীৰ বহাই দিছোঁ। এফালে উতল আহিব আৰু তাকে ৰখি আছোঁ চাই কেনে। আৰু উতল অহাৰ পাছত মই ইফালে মছলাখিনি ঠিক কৰি আছোঁ। মছলাখিনি এনেকৈ পেকেটে সৈতে আছে, বহুদিন ঠিক কৰিম বুলি মানে সময় মিলাব পৰা নাই। আৰু এইকেইটা হ'ল ডাঙৰ ইলাচি, এইকেইটা শুকাই গৈছে ডাঙৰ ইলাচি। আৰু আছে কিন্তু মানে থ'বলৈ টেমা নাই, সেইকাৰণে একেলগে থৈ দিলোঁ। এইকেইটা একেই বস্তু যিহেতু। আৰু এইখিনি কি আছিলে নামটো পাহৰিলোঁ মই। এইখিনিও কিবা এটা মছলাই হয়। তাৰপিছত ইয়াতে এইটো কিবা তামোলৰ নিচিনা কি আধা মছলা নামেই নাজানো মই। এইখিনি অকণমান মানে লাগতিয়াল মানে যোগাৰখিনি আছে আৰু মছলাৰ। কিবা নামটো আছিলে, আপোনালোকে জানে যদি ক'বচোন দেই নামটো। আৰু ইফালে ডালচেনি, এইবিলাক এনেকৈ টেমাই থৈ দিছোঁ। আৰু এইকেইটা জালুক আছিলে। আৰু এইখিনিতে এইটোতো আছিলে, কিন্তু থ'বৰ কাৰণে মই টেমা বিচাৰি পোৱা নাই। সেইকাৰণে এইটো কি নাম আছে, তৰা নেকি এইটোতো এবিধ মছলাই হয়। এইটো প্লাষ্টিকতে। ভিডিঅ'টো যদি অকণমান হ'লেও ভাল লাগিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব যদি আপোনালোকৰ অসুবিধা নহয় একো। আৰু যদি ভিডিঅ'টো ভাল লাগিছে দেই, আজিলৈ আহিছোঁ। নমস্কাৰ।